ছাত্ৰ ছাত্ৰীসকল তোমালোকে 2026 চনত মেট্ৰিক পৰীক্ষা দিবলৈ হয়তো সাজু হৈছা, কিন্তু তোমালোকৰ মাজৰে পৰা বহুতৰে মেথছক লৈ বহুত চিন্তা যে মেথছত কেনেকৈ ভাল নম্বৰ এটা উঠাব পাৰি। গতিকে তোমালোকে এতিয়া চিন্তা নকৰিবা, তোমালোকৰ কাৰণে মই লৈ আহিছোঁ মেথছত কেনেকৈ 90% উঠাব পাৰা তাৰ 5টা ষ্টাডি টিপছ। সেই টিপছকেইটা যদি তোমালোকে ভালকৈ ফ'ল' কৰা তেনেহ'লে নিশ্চয় তোমালোকে মেথছত 90% বা 90%তকৈ বেছি মাৰ্কছ উঠাবলৈ সক্ষম হ'বা। গতিকে মই তোমালোকক এই 5টা ষ্টাডি টিপছ আগবঢ়াবলৈ লৈছোঁ। টিপ 1, কনচেপ্ট বুজিবলৈ চেষ্টা কৰিবা, মুখস্থ নকৰিবা। গণিত মানে মুখস্থ কৰাৰ বিষয় নহয়। প্ৰত্যেক ফৰ্মুলাৰ পিছত এটা লজিক থাকে। যিহেতু তুমি সেই লজিক বুজিবা, তেতিয়া যিকোনো প্ৰশ্ন সহজে সমাধান কৰিব পাৰিবা। তেতিয়া ভুল কৰাৰ সম্ভাৱনা কমি যাব। টিপ 2, দৈনিক প্ৰেক্টিছ কৰা। মেথছ শুদ্ধ কৰিবলৈ প্ৰেক্টিছৰ বাহিৰে আন কোনো বিকল্প নাই। প্ৰতিদিনে অতি কমেও 10টাৰ পৰা 15টা সমস্যা সমাধান কৰিবা। প্ৰতিদিনে বহুত অধ্যয়ন কৰিব নালাগে। প্ৰতিদিনে অলপকৈ কৰা বেছি ফলপ্ৰসূ হ'ব। টিপ 3, টাইম মেনেজমেণ্ট শিকা। প্ৰশ্ন কাকত পোৱা মুহূৰ্ততে সকলো প্ৰশ্ন চাবা। আগত সৰলবোৰ সমাধান কৰা, টানবোৰ পাছলৈ ৰাখিবা। ইয়াৰ ফলত সময় বাচিব আৰু আত্মবিশ্বাসো তোমালোকৰ বাঢ়িব। টিপ 4, প্ৰিভিয়াছ পেপাৰ আৰু মডেল টেষ্ট প্ৰেক্টিছ কৰা। আগৰ বছৰৰ প্ৰশ্নসমূহ প্ৰেক্টিছ কৰিলে পৰীক্ষাৰ পেটাৰ্ণ বুজিব পাৰিবা। ইয়াৰ দ্বাৰা তুমি ক'ত দুৰ্বল আৰু ক'ত শক্তিশালী তাতো চিনাক্ত কৰিব পাৰিবা। আৰু শেষৰ টিপ 5, ৰিভিজন আৰু কনফিডেন্স বজাই ৰাখিবা। প্ৰত্যেক সপ্তাহ আগতে পঢ়া টপিকবোৰ পুনৰাবৃত্তি কৰা আৰু নিজৰ বিশ্বাস ৰখাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিল মেথছত 90% আনিবলৈ মোৰ 5টা সৰল কিন্তু কাৰ্যকৰী টিপছ। এইকেইটা যদি নিয়মিতভাৱে অনুসৰণ কৰা তেন্তে তুমিও টপাৰ হ'ব পাৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। আৰু যদি তোমালোকৰ কিবা ক'বলগীয়া আছে তেনেহ'লে মোৰ কমেণ্টছত জনাবা। অলপো প্ৰেক্টিছ নকৰাকৈ নাথাকিবা। ধন্যবাদ।